হয়, আজি আমি উপস্থিত আছোঁ ডিফুৰ এডোখৰ ঠাইত। তাত আমি আহিবলগীয়া কাৰণটোৱে হ'ল যে আমাৰ ডিফুৰ এগৰাকী জীয়ৰী এনেধৰণৰ আগবাঢ়িছে। তাই ঘৰত আহি আমি উপস্থিত হৈছোঁ। তাই কি মেডেল কেনেকৈ সেই লাভ কৰিছে সেই গোটেইখিনি কথা আমি জানিবলৈ আপোনালোকৰ লগত চেষ্টা কৰিম। মোৰ সৈতে উপস্থিত আছে ৰূপচাজীৰ। হয়, ৰূপচাজীৰ। নমস্কাৰ। হয়, আচলতে তুমি কেনেকৈ এই ঠাইত আহি পালা ইমান ওপৰলৈ এখন ইমান সৰু ঠাইৰ পৰা? মই ইমান ওপৰত আহিব পাৰিলোঁ সেইটো মোৰ ফেমিলি ছাপোৰ্ট আৰু মোৰ কোচৰ ছাপোৰ্ট পৰা। হয়, আৰু তুমি কি মেডেল লাভ কৰিছা? মই এবাৰ চিলভাৰ মেডেল আৰু ব্ৰঞ্জ মেডেল লাভ কৰিছোঁ। হয়, তুমি যে যি খেলিবলৈ গৈছিলা হয়, সেই গেমছখনৰ বা সেই অনুষ্ঠানখনৰ নাম কি আছিলে? সেইটো গেম হৈছে জুজিটছু। তুমি কাক ৰিপ্ৰেজেণ্ট কৰিছিলা? মই ইণ্ডিয়াক ৰিপ্ৰেজেণ্ট কৰিলোঁ এবাৰ। এই খেলাখন কেতিয়া হৈছিলে আচলতে? সেইটো 11 তাৰিখ পৰা আছিলে, 11 আৰু 12 শ্ৰীলংকাত আছিলে দিগানাৱত। হয়, আচলতে আমি য'ত এতিয়া উপস্থিত আছোঁ এই ঠাইডোখৰ নাম কি হয়? সেইটো ডিফু মালং চৌ হয়। ডিফু মালং চৌ। তুমি ক'ত পঢ়া? মই গোলাঘাটত পঢ়োঁ। তুমি গোলাঘাটত। তোমাৰ বয়স? মোৰ বয়স 23 ৰাণী। 23। আৰু এতিয়া যিহেতু তোমাৰ ফেমিলি ছাপোৰ্ট আছে বুলি ক'লা, আৰু তুমি ইয়াতকৈ আগলৈ কি কৰিব বিচাৰা আৰু এইটো লাইনতে তুমি আগবাঢ়িবা নে কেনেকুৱা ভাবিছা? মই সেইটো লাইনতে আগবাঢ়িব বিচাৰিছোঁ। মোৰ মানে আৰু আগত খেলিব মন আছে। আৰু আমি গম পোৱা মতে তুমি ক'লা কিছুমান ফাইনেন্সিয়েলৰ অসুবিধা, হয়, সেইবাবে কাৰোবাক তুমি অনুৰোধ কৰিব বিচাৰা নে যিহেতু কাৰ্বি আংলঙত জ্যেষ্ঠ নেতাসকল আছে? হয়, মই সেইটোৱে বিচাৰোঁ যে মানে অলপ ফাইনেন্সিয়েল ছাপোৰ্টটো দিবলৈ, যোনটো মানে আমাৰ ডক্টৰ তুলিৰাম ৰংহাং ছাৰ, মই ৰিকুৱেষ্টো কৰিছোঁ আৰু মানে আমাৰ কাৰ্বি আংলং গভৰ্ণমেণ্ট পৰা অলপ ছাপোৰ্ট দিবলৈ, যাতে মই আৰু আগত যাব পাৰোঁ, আমাৰ জাগাৰ নামটো কৰিব পাৰা, মই সেইটো বিচাৰিছোঁ। তুমি এতিয়ালৈ কেইটা মেডেল লাভ কৰিছা? মই এতিয়ালৈকে বহুত মেডেল লাভ কৰিছোঁ, মানে ডিষ্ট্ৰিক্ট, ষ্টেট, নেশ্যনেল আৰু এবাৰ ইণ্টাৰনেশ্যনেল। এবাৰ মানে ইণ্ডিয়া হৈ ৰিপ্ৰেজেণ্ট কৰি ইণ্ডিয়াক ৰিপ্ৰেজেণ্ট তুমি কৰি। মানে ফাৰ্ষ্ট পাইছিলা? ফাৰ্ষ্ট পাইছিলোঁ। এইটো মোৰ ফাৰ্ষ্ট ইণ্টাৰনেশ্যনেল গেম হয়। আৰু ইয়াতে তুমি ফাৰ্ষ্ট লাভ কৰিছা? চিলভাৰ আৰু ব্ৰঞ্জ লাভ কৰিলোঁ মই। আৰু তোমাৰ ফেমিলিত কোন কোন আছে? মোৰ মোৰ দেউতা আছে, মা আছে আৰু বা দুজনী আৰু মই আছোঁ। আৰু তুমি যে ইমানখিনি কৰিলা, এতিয়ালৈকে তুমি যিটো আহি পালা, সেইখিনি পাবলৈ তোমাক আৰু কোনোবা আগত সহায় সহযোগিতা কৰিছে নেকি? হয়, মোৰ ফেমিলিয়ে সহায় কৰিছে আৰু মোৰ মায়ে বহুত সহায় কৰিলে, যাতে মই এইবোৰ শিকিবলৈ যোৱা, এইবোৰ কষ্টও কৰিছে আৰু মোৰ কোচবোৰ বহুত সহায় কৰিছে, যাতে মোক আগত আৰু হ'বলৈ মানে। হয়, এতিয়া চোৱা, তোমাৰ দৰে যিসকল ছোৱালীসকল আজিকালি উঠি অহা, সেইসকলে কি কৰে বেছিভাগ সেই মোবাইলত লাগি থাকে, কিবা কৰে। তেখেতসকলৰ কাৰণে তুমি এটা ইনস্পিৰেশ্যন হয়। তুমি সেই তোমাৰ যিটো এইজৰ, সেইখিনি ল'ৰা ছোৱালীসকলক তুমি কিবা মেছেজ দিব বিচাৰা নেকি? মানে তেনেকে আৰু মোবাইল চোৱাটো তেনেকেতো ময়ো চাওঁ, হ'লেও মই সেইটোৱে বিচাৰোঁ যে তুমি চব ফালে মানে পাৰিলে অল ৰাউণ্ডাৰ হ'বলৈ বিচাৰিব লাগে আৰু মানে পঢ়াও ধ্যান দিব লাগে, যাতে যাৰ যি ভাল পায় সেইটো কৰিব লাগে আৰু সেইটোতে আগবাঢ়িবলৈ বিচাৰিব লাগে আৰু সেইটোৱে। তোমাৰ ফুল নেমটো কি কৈছিলা? মোৰ ৰূপচাজী ৰংহাংপি। হয়, সেয়া আছিল বাৰ্তালাপ আমি কৰিলোঁ ডিফুৰ এজনী ছোৱালীৰ সৈতে, ৰূপচাজী ৰংহাংপি। তেখেতে যিসকল বঁটা লাভ কৰিছে সেইবাবে আমি অশেষ তেখেতক কংগ্ৰেচুলেশ্যন জনাইছোঁ। আৰু লগতে আৰু কিবা যদি সহায় সহযোগিতা লাগে তেনেহ'লে আমি সেই যিটো আমি ভিডিঅ'ৰ থ্ৰু দি কৈছোঁৱে অলৰেডি, সেয়া ৰাইজে যাতে কিবা কৰক। ধন্যবাদ।